ৰঙিয়া অঞ্চলত অৱস্থিত এই মন্দিৰটো বহুত বছৰ আগতে নিৰ্মিত আৰু এই মন্দিৰটো মাটিৰ তলত অৱস্থিত আৰু মন্দিৰটোৰ ভিতৰ ভাগত আপোনালোকে কিছু দৃশ্য চাই লওক যিহেতু মন্দিৰৰ তলৰ ভাগত কেমেৰা নিষিদ্ধ সেইবাবে আমি ইয়াৰ ফুটেজ ভালদৰে ল'ব পৰা নাই বহু পুৰণি শিৱৰ শিল আৰু এইটো বজাৰ চালোঁ বছৰৰ প্ৰথমটো দিন বাবে বহুত লোক দৰ্শনৰ বাবে আহিছে মন্দিৰৰ পৰা ভিতৰ অংশৰ কিছু প্ৰসাদ মন্দিৰৰ পৰা ওলালোঁ আৰু ঘৰলৈ গৈ আছোঁ বৰ্তমান মাঘ বিহুৰ বাবে বেছি দিন নাই আপোনালোকৰ দেশীৰ ভেলাপুজি বনালে নে নাই কমেণ্ট কৰিব আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আগন্তুক নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব